অসমীয়া বোৱাৰী মইনা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অকমান আন্ধাৰ হৈ আছে নাপাব তাৰ বাবে আৰু ভিডিঅ' কোৱালিটিটো ইমান ঠিক নহ'ব চাগে কাৰণ মই বেছিভাগ হাজবেণ্ডৰ মোবাইলতে ভিডিঅ' কৰোঁ আৰু এতিয়া তেওঁ নাই, মা আৰু তেওঁ কামত ওলাই গৈছে আৰু এতিয়া 9:30 বাজি গ'ল। আজি বৃহস্পতিবাৰ হয়, সোমবাৰে ঘৰৰ পৰা আহিলোঁ, বহুত কাম থাকে আৰু ভাগৰো লাগে, সেইকাৰণে দুদিন ভিডিঅ' কৰাই নাই। এতিয়া ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ আৰু চাই থাকিবচোন সম্পূৰ্ণ ভিডিঅ'টো আৰু লগতে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো বেল আইকন আছে এইটো মই দি দিছোঁ সেইটোও টিপি দিব, তেতিয়া আপোনালোকে যদি মই নতুন ভিডিঅ' দি থাকোঁ ন'টিফিকেশ্যন পাই থাকিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱাৰ খোৱা খাই বৈ আজৰি হ'লোঁ। ৰাতিপুৱা ৰুটি আৰু আলু ভাজিছিলোঁ, আচলতে দৌৰা দৌৰি হ'ল সেইকাৰণে দেখুৱাবলৈ নহ'লে। খাই বৈ এনেই আছোঁ, ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু চাই থাকিবচোন ভিডিঅ'টো। আজি এটা কেক বনাম, এজনী ছোৱালীৰ বাৰ্থডে আছে, কাৰ বাৰ্থডে হয় চাই থাকিলে গম পাব। তেনেহ'লে পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ব'লক কেকটো কেনেকৈ বনালোঁ চাই লওক আৰু কেকৰ ৰেচিপি মোৰ চেনেলত দিয়া আছে, আপোনালোকে গৈ চাবও পাৰে। আজি কেনেকৈ বনালোঁ সেইটোকে আপোনালোকক অকণমান দেখাম। প্ৰথমতে মই ল'ম 3 কাপ ময়দা চালি লৈছোঁ আৰু তাৰ পাছতে মই দিম কোকো পাউডাৰ যিটো কাপেৰে লৈছিলোঁ ময়দা সেই কাপটোৰে মই ফুল দিয়া নাই, অলপমান কমকৈ দিছোঁ। এইখিনিও চালি ল'লোঁ আৰু তাৰ পাছতে দিম এয়া বেকিং পাউডাৰ মই 1.5 চামুচ দিম, এইখিনিও চালি ল'ম আৰু তাৰ পাছতে দিম মই বেকিং ছ'ডা অকণমান দিছোঁ, দেখিছেনে? চামুচ পাতৰ আধাৰো আধা দিছোঁ, বেছি দিলে কেকটো বেয়া হৈ যাব। এইখিনি দি ল'ম আৰু এইখিনি ৰাখি থৈ দিছোঁ। তাৰ পাছত মই লৈছোঁ এটা মিক্সিত কণী ভাঙি ল'ম, 3টা কণী ল'ম মই আৰু তাৰ পাছতে এইখিনি মই মিক্সিত ধুনীয়াকৈ গুড়া কৰি ল'ম, সহজতে হৈ যায় সেইকাৰণে মই এনেকৈ লৈছোঁ, বা হাতেৰেও কৰিব পাৰে। এইখিনি চাওকচোন মই ধুনীয়াকৈ বনাই ল'লোঁ পেষ্টটো, খুব সহজতে হৈ যায় ইয়াত, হাতেৰে কৰোঁতে অকণ সময় লাগে। ইয়াৰ পাছতে দিম মই ইয়াত ৰিফাইন তেল বা বাটাৰ বা ঘি যিকোনো দিব পাৰে। এয়া মই এই কাপটোৰে আধা দিছোঁ আৰু এইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ আৰু তাৰ পাছতে মই এটা বাচনত এই গোটেইখিনি উলিয়াই লৈছোঁ। কণী আৰু যিটো ৰিফাইন তেলৰ আছিলে সেইখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু তাতে মই দিম চেনি, এইখিনি মই পিচি লৈছিলোঁ। এই কাপটোৰে মই 2 কাপ চেনি দিম, মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, কিমান মিঠা খায় সেই হিচাপে, আৰু ধুনীয়াকৈ এইখিনি ভালদৰে মিলাই ল'ম। এয়া এইখিনি মই মিলাই ল'লোঁ আৰু তাৰ পাছত যিখিনি মই পাউডাৰ চালি থৈছিলোঁ এইখিনি ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি। এইখিনি মই মিলাই ল'লোঁ আৰু তাৰ পাছতে এতিয়া ইয়াত কণী আৰু চেনি ৰিফাইন তেলৰ যিটো মই বনাই থৈছিলোঁ সেইখিনি মই মিলাই দিম, অলপ কৰি ধুনীয়াকৈ মিলাই দিব। আৰু এইখিনি চাওকচোন অকণমান টান হৈ গৈছে। ইয়াতে মই এতিয়া গাখীৰ দিম, মই 1 কাপ গাখীৰ লৈছোঁ। এয়া তাৰ পৰা যিখিনি লাগে মই অকণকৈ দি এইটো বেটাৰটো ধুনীয়াকৈ বনাই ল'ম। যদি গাখীৰ নাথাকে কেতিয়াবা পানী দিও কৰিব পাৰে, গাখীৰটো নৰ্মেল টেম্পাৰেচাৰৰ হয়। আৰু এয়া চাওকচোন বেটাৰটো মই এনেকৈ কৰি ল'লোঁ, গাখীৰ মোৰ প্ৰায় গোটেইখিনি লাগিলেই, অলপমান বাকী থাকিল। আৰু এতিয়া মই ল'ম এটা বাচন, এনেকুৱা ধৰণৰ এটা বাচন লৈছোঁ। আপোনালোকৰ ঘৰত যদি টিফিন বাতি থাকে বা ডাঙৰ তেনেকুৱা ধৰণৰ ল'ব পাৰে, বা কেক বনোৱা বাচন থাকিলেও ল'ব পাৰে। মোৰ তাত নাই সেইকাৰণে মই এনেকুৱা ধৰণৰ এটা বাচন লৈ লৈছোঁ আৰু তাৰ পাছতে মই ধুনীয়াকৈ গোটেইটোত তেল লগাই ল'ম, ওপৰলৈকে তেল লগাই ল'ব, তেতিয়া কেকটো লাগি নধৰে। আৰু তাৰ পাছতে মই এইখন নৰ্মেল পেপাৰ হয়, যদি বাটাৰ পেপাৰ থাকে তেনেহ'লে বাটাৰ পেপাৰ দিব পাৰে। এনেকুৱা ধৰণৰ পেপাৰখন মই ধুনীয়াকৈ জোখমতে কাটি লৈছোঁ আৰু তাৰ পাছতে অকণমান আকৌ ৰিফাইন তেল দি দিছোঁ
আৰু এতিয়া মই সেই বাচনটোতে যিখিনি কেকৰ বেটাৰ আছিলে সেইখিনি মই ধুনীয়াকৈ দি দিম আৰু তাৰ পাছতে অকণমান এনেকৈ দিব যেনেকৈ ভিডিঅ'ত দেখুৱাইছোঁ তেতিয়া ধুনীয়াকৈ বস্তুখিনি ঠিক হৈ যাব আৰু একদম আধালৈকে দিব আধাতকৈ আধালৈকে নহ'লে কেকটো ফুলি বাহিৰলৈ ওলাই আহিব আৰু তাৰ পাছতে লৈছোঁ মই এটা কেৰাহী তাতে মই নিমখ দি লৈছোঁ এই নিমখখিনিত মই আগতে কেক বনোৱা আছিলে তাৰ পাছতে এখন মই সৰু প্লেট দিছোঁ যদি ষ্টেণ্ড থাকে তেনেহ'লে ষ্টেণ্ড দি ল'ব পাৰে আৰু তাৰ পাছতে মই এখন কাঁহী দি ঢাকি এইখিনি 10 মিনিটৰ কাৰণে গৰম হ'বলৈ দিছোঁ আৰু তাৰ পাছতে মই এই কেকৰ বাচনটো মই প্লেটখনৰ ওপৰত দি দিছোঁ আৰু এতিয়া মই কাঁহীখনেৰে ঢাকি দিম কাঁহীখনে ঢাকি দিছিলোঁ কিন্তু কি হয় ফুলিলে কাঁহীখনত লাগি যাব সেইকাৰণে মই এটা চৰিয়াত ঢাকি দিছোঁ চৰিয়া দি তেতিয়া ফুলি গ'লে ওপৰত লাগি নাযাব আপোনালোকেও তেনেকৈ দিব কাঁহী দিলে লাগি যাব ফুলি গ'লে এতিয়া মই কমকৈ দি এইখিনি 40 মিনিটৰ কাৰণে ৰাখি থৈ দিম আৰু এইয়া তাৰ মাজতে মই অকণমান চাইছিলোঁ কেকৰ ভিতৰখিনি সিজিবলৈ বহুত বাকী আছে তাৰ পাছতে এয়া চাওকচোন পুৰা 45 মিনিটৰ পাছত এই কেকটো মই চাইছোঁ এখন চুৰি সোমোৱাই চাইছোঁ এয়া লাগি অহা নাই কাৰণ কেকটো হৈ গৈছে আৰু তাৰ পাছতে মই ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এয়া নমাই ল'লোঁ নমাই লৈ মই এতিয়া কেকটো তাৰ বাচনৰ পৰা উলিয়াই ল'ম ধুনীয়াকৈ ওলাই আহিছিলে যদি ওলাই নাহে তেনেহ'লে কাষে কাষে যিখন চুৰি আছে চুৰিখনে অলপ অলপকৈ কাটি দিব আৰু এইয়া পেপাৰখন মই এৰুৱাই দিছোঁ চাওকচোন কিমান ধুনীয়াকৈ কেকটো হৈ গৈছে আৰু এইয়া আমাৰ কেকটো হৈ গৈছে এতিয়া মই এইটো অকণমান ডেকৰেশ্যন কৰিম বুলি ভাবিছোঁ সেইখিনি দেখুৱাবলৈ নহ'লে আপোনালোকক এইয়া কেকটো ৰেডি হেপী বাৰ্থডে ৰিয়া ছোৱালীজনীৰ নাম ৰিয়া হয় আৰু এইয়া মই জেমছ দি অকণমান সজাই দিছোঁ আৰু কেকটো মই 3 টুকুৰকৈ কাটি লৈছিলোঁ তাৰ ভিতৰত মানে তাৰ মাজত বাটাৰ চেনি মিক্স কৰি ধুনীয়াকৈ এটা বাটাৰ ক্ৰীম বনাই মই তাত সানি দিছিলোঁ সেইখিনি দেখুৱাবলৈ নহ'লে জল্দিকৈ মই এইটো বনাই দিলোঁ আৰু তাৰ পাছতে আবেলি সময়ত অকণমান ওলাই গৈছিলোঁ মানে বজাৰলৈ গৈছিলোঁ গিফ্ট এটা আনিবলৈ The truth will break your chains, we have the key. Open your eyes and see. এই ছোৱালীজনী হৈছে নামটো ৰিয়া হয় আৰু আমি একেলগে থাকোঁ মানে আমি যিহেতুকে ভাড়া থাকোঁ আমাৰ ৰুমৰ কাষতে আমি একেলগে থাকোঁ তাইৰে বাৰ্থডে হয় বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোৱে এইখিনিয়ে কৰিলোঁ আৰু ইয়াৰ পাছতে মিঠাই খালোঁ আৰু কেক কিবাকিবি খালোঁ এয়া আৰু তাৰ পাছতে ভাত খালোঁ ৰাতি ভাত খুৱাইছিলে আৰু ভাত খাইকৈ মই ভিডিঅ' আৰু নকৰিলোৱে বহুত ৰাতি হৈ গৈছিলে আজি ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় লৈছোঁ আহি আছোঁ এটা নতুন ভিডিঅ' লৈ বাই বাই